অন্তদিনক আমি ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ গঢ়ি তুলিম, এইটো সত্য। আকৌ এবাৰ কোৱাচোন, কি কৈছা? অন্তদিনক আমি ভাৰতবৰ্ষক এখন হিন্দু ৰাষ্ট্ৰ গঢ়ি তুলিম, এইটো সত্য। গৌমাতাক আমি পূজা দি আছোঁ আৰু সেই গৌমাতাক আজি ইয়াতে হত্যা কৰি পেলাই মাংস হিচাপে জীৱ জন্তুক খাবলৈ দিয়া হৈ আছে। গতিকে সেইবিলাক আমি কোনো পৰ্যায়ত মানি নলওঁ। পাৰিব, তেওঁলোকে হিন্দু হৈ থাকক। গৰু মাংস কাটি বিক্ৰী কৰি আছে, আজিও কৰি আছে, চলি আছে। তাৰ কাৰণ হয়তো মই এইটো বুলি ভাবিছোঁ, চিৰিয়াখানাত থকা পশুবোৰক গৰু মাংস দিয়াৰ ব্যৱস্থাটো। চৰকাৰৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষক আহ্বান কৰিছোঁ, আপোনালোকে অন্ততঃ চিৰিয়াখানাত থকা পশুকেইটাত গৰু মাংস খুৱাবলৈ বন্ধ কৰক। আৰু এইটো যদি বন্ধ নহয়, তাৰ পিছত কিন্তু আমাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন আপোনালোক হ'ব লাগিব।